তো গাইজ আপুনিও মোৰ দৰে এটা ফেচবুক পেজ নাইবা এটা প্ৰফাইল চলাই আছে নেকি আৰু যদি চলাই আছে তেন্তে আপুনি সাৱধান হওক কাৰণ হেকাৰে যিকোনো মুহূৰ্ততে আপোনাৰ ফেচবুক পেজ নাইবা আপোনাৰ ফেচবুক প্ৰফাইলটো হেক কৰি দিব পাৰে সো কেনেকৈ সম্ভৱ আৰু সম্ভৱ মানে বৰ্তমান হেকাৰৰ সহজ টাৰ্গেট হৈছে ফেচবুক ইউজাৰখিনি মানে আপুনি যদি অসমতে চাব যায় তো প্ৰায় 70% মানুহে ফেচবুক ব্যৱহাৰ কৰে কিন্তু ব্যৱহাৰটো ভালকৈ নাজানে তো সেইবাবে তেওঁলোকৰ ফেচবুক পেজ নাইবা প্ৰফাইলবিলাক হেক কৰাটো হেকাৰৰ কাৰণে একেবাৰে ইজি হৈ যায় আৰু চাওক যদি আপুনি ফেচবুক পেজ এটা খুলি নাইবা প্ৰফাইল এটা খুলি যদি আপুনি অনলি বেলেগৰ বস্তুহে চাই আছে তেতিয়া আপোনাৰ বিশেষ প্ৰব্লেম নাই কিন্তু আপুনি যদি ফটো আপলোড কৰে বা ৰীল আপলোড কৰে বা ভিডিঅ' যদি আপলোড কৰে তেন্তে আপোনাৰ লগত সেই ঘটনাটো ঘটিব পাৰে বা আপোনাৰ প্ৰফাইল নাইবা পেজটো হেক হ'ব পাৰে আৰু এবাৰ যেতিয়া আপোনাৰ প্ৰফাইল নাইবা পেজটো যেতিয়া হেক হৈ যাব তো তাৰপিছত আপুনি একো কৰিব নোৱাৰে একো ডিলিটো কৰিব নোৱাৰিব একো আপলোডো কৰিব নোৱাৰিব তেতিয়া হেকাৰে আপোনাৰ পেজটো চলাই থাকিব আৰু কিছুমান ষ্টৰি দি থাকিব আপোনালোকে দেখাই পায় বৰ্তমান সেই নেকেড ফটো নাইবা ভিডিঅ' এনেকৈ আপলোড কৰিব তাৰপিছত আপোনাক ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰিব মানে টকা ডিমাণ্ড কৰিব তেনেকুৱা ধৰণৰ কৰে আৰু চাওক মই যিহেতু 3 বছৰমানৰ পৰা ফেচবুক পেজ এটা চলাই আছোঁ গতিকে মোৰ তাত বহুতবাৰ হেকাৰৰ মানে মেইল আহিছিল বা মেছেঞ্জাৰত মেছেজ কৰিছিল কিন্তু মই যিহেতু জানো বস্তুটো গতিকে মই সঁহাৰি দিয়া নাই সেইবাবে মোৰ এতিয়ালৈকে হেক বা এনেকুৱা ধৰণৰ হোৱা নাই কিন্তু আপোনাক সেনেকৈ যদি মেছেজ দিয়ে তো আপুনি নতুন নতুন অৱস্থাত আপুনি ধৰিবই নোৱাৰিব মানে এইটো হেকাৰে দি আছে নে বোলে কোনোবা এডভাৰটাইজিং কোম্পানীৰ পৰা দি আছে আপুনি একো ধৰিব নোৱাৰিব আৰু হেকাৰে এনেকুৱা ধৰণৰ মেইল সেইসকলৰ তাত বেছিকৈ পঠিয়াই ধৰক কিবা কাৰণত কোনোবা এটা ভিডিঅ' নাইবা এটা ৰীল ভাইৰেল হৈ গৈছে তো তেতিয়া সেই মানুহজনেও এটা আশা কৰে না যে কোনোবা যদি কোম্পানীৰ পৰা এটা এডভাৰটাইজিঙৰ কিবা পালোঁ হয় তো সেই মুহূৰ্তত হেকাৰে মানে ফাইদাটো উঠাই লয় আৰু তেনেকুৱা ব্যক্তিলৈ ঘনে ঘনে মানে এনেকুৱা মেইল নাইবা মেছেঞ্জাৰত এনেকুৱা ধৰণৰ বস্তু পঠিয়াই থাকে তেওঁলোকে কিছুমান লিংক আৰু চাওক হেকাৰবিলাক এনে এলাপেচা মানুহ নহয় সিহঁত বহুত ইণ্টেলিজেণ্ট হয় গতিকে সিহঁতে মেছেঞ্জাৰ বা মেইলত এনেকৈ মেছেজ পঠিয়াই দিব আপুনি একদম ধৰিব নোৱাৰিব এতিয়া যদি আপোনাৰ পেজটো যদি মনিটাইজ হৈছে তেতিয়া আপোনাক ধুনীয়াকৈ এনেকৈ মেছেঞ্জাৰত মেছেজ দিব যে নাইক নাইবা এনেকুৱা এডিডাছ নাইবা সেনেকুৱা ধৰণৰ কোম্পানীৰ পৰা আপোনাক এডভাৰটাইজিঙৰ কাৰণে মেছেজ পঠিয়াই দিব আৰু যদি আপোনাৰ পেজটো যদি মনিটাইজ হোৱাও নাই তেতিয়া আপোনাৰ কোনোবা এটা ৰীলত মানে এনেকৈ মানে মেনশ্যন কৰি দিব যে আপোনাৰ ৰীলটোত অলপমান কিবা এটা ভুল হৈ আছে যাৰ বাবে আপোনাৰ পেজটো মানে 1 মাহ 2 মাহ নাইবা 1 বছৰৰ কাৰণে সেইটো বন্ধ কৰি দিয়া হ'ব সেনেকুৱা ধৰণৰ এটা আপোনাৰ তাতে মেইল আহি যাব তো সেনেকৈ মেইল আহিলে অভিয়াছলি সকলোৱে ভয় খাই যায় ধৰক ইমান কষ্ট কৰি পেজ এটা ধৰক সেই কৰিলে ৰীল দিলে বা ভিডিঅ' দিলে ভাইৰেল হৈ গ'ল এতিয়া ঘপককৈ কিবা কাৰণত যদি ব্লক হৈ যায় সেইটো সকলোৰে বেয়া লাগিব আৰু তেতিয়া যিখিনি ইউজাৰে মানে বুজি নাপায় যে এইটো হেকাৰে মেছেজ পঠিয়াইছে বুলি তেতিয়া মানে পটককৈ ৰেছপন্স দি দিয়ে তেওঁলোকে কিছুমান লিংক পঠিয়াই দিয়ে যে এইবিলাক লিংকত আপোনালোকে ক্লিক কৰক তেতিয়া আপোনাৰ পেজটো যেনেকৈ চলি আছিল তেনেকৈ চলাই দিম বুলি তো সেই লিংকত ক্লিক কৰাৰ লগে লগে লাগি যায় গণ্ডগোল আৰু হেকাৰে মেছেঞ্জাৰত কেনেকৈ মেছেজবিলাক পঠিয়াই দিয়ে মই আপোনালোকক দেখুৱাই দিছোঁ মানে এনেকুৱা মেছেজ মোৰ তাত মানে দিনত 5-10টা মান এনেকৈ আহি থাকে তো ইয়াত যদি ক্লিক কৰি দিওঁ ইয়াত চাওক এনেকৈ লিখি দিছে যে এইটো পুমা আৰু নেছলে কোম্পানীৰ পৰা তেওঁলোকে দিয়া বুলি কৈছে তো ইয়াত তেওঁলোকে লিখি দিছে যে $6,000 পাৰ উইক মোক পে'মেণ্ট কৰিব মানে তেওঁলোকৰ এডভাৰটাইজ কৰিব লাগে আৰু এনেকৈ এটা মেছেজ পোৱাৰ পিছত আপুনি যেতিয়া মই ইণ্টাৰেষ্টেড বুলি যেতিয়া লিখি দিয়াৰ লগে লগে তেওঁলোকে এটা লিংক দিব নাইবা আপোনাক এক্সেছটো দিবৰ কাৰণে ক'ব যে আপোনাৰ যিটো পেজ চলাই আছে তাৰ এক্সেছটো দিব লাগে বুলি ক'ব তো এক্সেছ আজিকালি বাৰু বহুতে বুজি পায় এক্সেছটো পটককৈ দি নিদিয়ে তেওঁলোকে কিছুমান লিংক পঠিয়াই দিয়ে যে এই লিংকটোত আপুনি ক্লিক কৰক লিংকটো ক্লিক কৰাৰ পিছত আমাৰ লগত আপুনি টাই আপ হৈ যাব তাৰপিছত আপুনি ধুনীয়াকৈ এডভাৰটাইজ কৰি থাকিব আপোনাক যিমান মানে পইচা দিব লাগে সেনেকৈ আমি দি থাকিম টকাবিলাক তো সেই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো মানে পেজ নাইবা প্ৰফাইল আছে তাৰে মানে গোটেইখিনি পাৰ্মিশ্যন তেওঁলোকৰ তাত গুচি যায় তেওঁলোকে ধুনীয়াকৈ চলাব পৰা হৈ যায় পেজটো তো তাৰপিছত তেওঁলোকে যেনেকৈ ইচ্ছা তেনেকৈ আপোনাৰ পেজটোক ব্যৱহাৰ কৰিব আৰু এবাৰ যেতিয়া আপোনাৰ পাৰ্মিশ্যনখিনি তেওঁলোকৰ তাত গুচি যাব তাৰপিছত আপুনি পেজটো এনে চাব পাৰিব কিন্তু আপুনি একো ভিডিঅ' আপলোডো কৰিব নোৱাৰে ডিলিটো কৰিব নোৱাৰে আৰু তেওঁলোকে তেতিয়া কি কৰে কিছুমান ভিডিঅ' আপলোড কৰে ধৰক এনেকুৱা নেকেড ফটো বা ভিডিঅ' আপলোড কৰিব আৰু আপোনাক টকা ডিমাণ্ড কৰিব যে যদি ভিডিঅ'বিলাক ডিলিট কৰিব লাগে বা পাৰ্মিশ্যনটো যদি আপোনাক এগেইন দিব লাগে তেতিয়া এইখিনি আপোনালোকে পে'মেণ্ট কৰক তাৰপিছত মানে সেই এক্সেছটো আপোনাক এগেইন ঘূৰাই দিয়া হ'ব বুলি তেনেকুৱা আৰু এই সমস্যাটো দিনক দিনে বহুত বাঢ়ি গৈছে কাৰণ আপুনি যদি বৰ্তমান ফেচবুক পেজ যদি চলাই আছে নাইবা যদি প্ৰফাইল চলাই আছে আপোনাৰ নহ'ব পাৰে আপোনাৰ লগত নঘটিব পাৰে এনেকুৱা ঘটনা কিন্তু আপুনি বহুত মানে ভাল কিছুমান মানুহৰ এনেকুৱা দেখা পায় নহয় যে এটা ষ্টৰি দিছে তাত কোনোবা নেকেড ফটো নাইবা এনেকুৱা ধৰণৰ কিছুমান বস্তু দি দিছে তো সেনেকুৱা দেখা পায় তো সেইটো আচলতে তেওঁলোকে নকৰে মানে যিজন আপোনাৰ ফ্ৰেণ্ড আছিল তেওঁ নকৰে এইটো প্ৰফাইলটো হেক হোৱাৰ পিছতহে হেকাৰে এইবিলাক মানে কৰি থাকে আৰু সেনেকুৱা ধৰণৰ ভিডিঅ' নাইবা ফটো আপলোড কৰি যাৰ মানে প্ৰফাইল নাইবা পেজটো আছিল তেওঁক মানে ব্লেকমেইলিং কৰি থাকে যে আমাক টকা দিয়ক তেতিয়া আপোনাৰ যিটো মানে আপোনাৰ পাৰ্মিশ্যন বা যিখিনি আছিল সেইখিনি আপোনাক এগেইন মানে ঘূৰাই দিয়া হ'ব বুলি তো সেনেকা বহুত ডাঙৰ ইউটিউবাৰৰ লগতো ঘটি গৈছে আমাৰ অসমৰে ডাঙৰ এনেকুৱা ইউটিউবাৰ আছে যিবিলাকৰ লগত এনেকুৱা ধৰণৰ ঘটনা অলৰেডি ঘটি গৈছে গতিকে আপুনিও যদি এটা ফেচবুক পেজ নাইবা এটা যদি প্ৰফাইল চলাই আছে তো এনেকুৱা ধৰণৰ যদি মেইল নাইবা যদি মেছেঞ্জাৰত মেছেজ আহে বহুত ভাবি চিন্তি আপোনালোকে ৰেছপন্স দিব আৰু প্ৰত্যেকটো মেইল বা মেছেঞ্জাৰ মানে হেকাৰে নপঠিয়াই কিছুমান ভাল কোম্পানীৰ পৰা আহে তো সেইবিলাকো আপোনালোকে চাই মেলিহে ৰেছপন্স দিব আৰু মই আপোনালোকক ক'লোৱে যে এইটো প্ৰত্যেকটো মেইল বা প্ৰত্যেকটো মেছেঞ্জাৰৰ মেছেজে ফেক নহয় বা হেকাৰে নপঠিয়াই কিছুমান ধৰক এডভাৰটাইজিং
এডভাৰটাইজিং কোম্পানীৰ পৰাও আহে এনেকুৱা মেইল গতিকে আপোনাক যদি কোনোবাই মেইল এটা পঠিয়ায় তো আপুনি ধুনীয়াকৈ তেওঁৰ প্ৰফাইলটো চেক কৰি ল'ব যে সেই মানুহজন অৰিজিনেলি মানে সেই কিবা আমাৰ ধৰক অসমৰ বা সেনেকুৱা কোম্পানী মানুহ হয়নে নাই ধুনীয়াকৈ চাই মেলি ল'ব তাৰপিছতহে আপোনালোকে ৰেছপন্স দিব আৰু এই ফেচবুক পেজ আৰু প্ৰফাইলৰ লগত আৰু এটা মানে মাৰাত্মক এটা সেই হৈ থাকে আজিকালি স্কেম এটা চলি থাকে সেইটো হৈছে ভিডিঅ' কলিং মানে আননোন নম্বৰৰ পৰা কিছুমান ভিডিঅ' কলিং আহি যায় না মানে কিছুমান আননোন নম্বৰৰ পৰা ভিডিঅ' কল আহে নহয় তো তেনেকৈ যদি আহি যায় মানে কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে আপোনাৰ চিনাকি মানুহ কোনোবাই আপোনাক ভিডিঅ' কল কৰিছে ধৰক নম্বৰটো আপোনাৰ তাত ছেভ নাথাকিবও পাৰে তো তেনে অৱস্থাত আপুনি কৰিব কি এই যিটো ফ্ৰণ্ট কেমেৰা থাকে কেমেৰাটো ধুনীয়াকৈ আঙুলিৰে এনেকৈ ব্লক কৰি ল'ব আৰু এবাৰ যেতিয়া আপুনি আঙুলিৰে কেমেৰাটো এনেকৈ ব্লক কৰি ৰাখিব তো তাৰপিছত ফোনটো ৰিচিভ কৰাৰ পিছতো কোনোবাই যদি আপোনাক ফচাবৰ কাৰণে যদি ফোন কৰিছিল মানে মাজতে এনেকুৱা ঘটনা ঘটি গৈছে নহয় বহুত যে কোনোবাই এনেকৈ নেকেট মানে সেই কৰি ভিডিঅ' কল কৰে তাৰপিছত আপোনাৰো যেতিয়া ফেচটো যেতিয়া আহি যায় তো সেই স্ক্ৰীন ৰেকৰ্ডিং কৰি সেইটো তাৰমানে ফেচবুক নাইবা কিবা আপলোড কৰিম বুলি কৈ টকা ডিমাণ্ড কৰে মানে ব্লেকমেইলিং কৰে তো সেই সমস্যাটোত আপুনি ফচি নাযাব মানে আপোনাৰ যিটো মুখখনৰ মানে ফেচটোৱে যেতিয়া আহি নাযাব তেতিয়া কোনে কৰিছে আৰু তেনেকুৱা ধৰণৰ কথা গতিকে নেক্সট টাইম যদি এনেকুৱা যদি ফেচবুকত যদি মেছেঞ্জাৰত মেইল নাইবা এনেকুৱা যদি আহি যায় ভালকৈ চাই চিতি ৰেছপন্স দিব আৰু লগতে ভিডিঅ' কলিং আহিলে আননোন নম্বৰৰ পৰা যদি হয় আপুনি প্ৰথমতে কেমেৰাটো ব্লক কৰি ল'ব তাৰপিছত ৰিচিভ কৰিব যদি কিবা বেয়া এনেকৈ দেখিলে আপুনি ফোনটো কাটি দিলেই হ'ল তেনেকুৱা ধৰণৰ কথা তো এইখিনিয়ে